গোটেই দিন যিমান ৰাগ নকৰোঁ কিয়, গোটেই দিন যিমান কাম কাজ নকৰোঁ কিয়, যিমান পৰিশ্ৰম নকৰোঁ কিয়, ছেকেণ্ডত দূৰ হৈ যায়। দূৰ হোৱাৰ কাৰণটা হ'ল গাইজ মোৰ হাজবেণ্ড। চাওক ছেকেণ্ডত দূৰ কৰি দিয়ে। তো মোৰ বহুতে বেয়া লাগি থাকে। সন্ধিয়াৰ টাইমত গোটেই দিন কাম কাজ কৰি মাছ লৈ আহিলে তাই নিজে কাটি বাচি দিয়ে, চব্জিখিনি কাটি বাচি দিয়ে, ধুই থুই দিয়ে। তাৰপিছত মই কৰিলোঁ কি, পিঁয়াজ মৰিচা ৰচুনখিনি বাটি লৈ কিনে এই ৰান্ধা আৰম্ভ কৰি দিলোঁ। এই হৈছে আমাৰ দুইজনৰ মিল মহব্বত গাইজ। তো এনেকুৱা মহব্বত থকা বহুতেই দৰকাৰ গাইজ। কাৰ কাৰ এনেকুৱা আছে মোক অলপ কমেণ্ট কৰি জনাব দেই। আৰু কোনে কোনে সহায় কৰে নিজৰ ৱাইফক, সেইসকলেও আৰু কি জনাব। মানে এতিয়া বহুত ভাল লাগে। গোটেই দিন যিমানেই টেনশ্যনত নাথাকোঁ কিয়, অলপ আহিছোঁ হেল্প কৰে, অলপ কি কৰে, যিমান ৰাগ থাক না কিয়, যিমান পৰিশ্ৰম থাক, কষ্ট থাক, চব মানে পাহৰি যাব লগা হয়। তো এই হৈছে আমাৰ দুইজনৰ মহব্বত। তাৰপিছত গাইজ মই বঢ়িয়া কৰি ৰান্ধা বাঢ়া আৰম্ভ কৰি দিলোঁ। এইটো হ'লে তো ৰান্ধাৰ পিছত আৰু চাওক ভাত চাত কি সুন্দৰ কৰি বাঢ়ি দিল খাবলৈ। আৰু আকিলটো আগতে খাই টনটনা হৈ ঘুমাই আছে আমাৰ আকিল। তাৰপিছত গাইজ এনেকৈ আমিও খোৱা আৰম্ভ কৰি দিলোঁ। তো চাওক তৰকাৰী কালাৰটা কি সুন্দৰ হৈছে, ডাঠা আলু আৰু মাছ। তো আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টা। বাই বাই।